নমস্কাৰ সকলোকে। আজি এয়া মই বনাব ওলাইছোঁ ছাগলী মাংস। আৰু ছাগলী মাংস আজি বনাম মই প্ৰেছাৰ কুকাৰত। এনেইতো আমি সদায় কেৰাহীত বনাই খায়ে থাকোঁ। এইটো ৰেচিপি অলপ সহজতে হৈ যায়, গতিকে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইখিনি আলু মই মাংসৰ কাৰণে কাটি ইয়াতে নিমখ হালধি সানি লৈছোঁ। আৰু এয়া প্ৰেছাৰ কুকাৰটোত মই তেল দি পেলাই তেলখিনি গৰম হোৱাৰ পিছত এয়া আলুখিনি এতিয়া ফ্ৰাই কৰি ল'ম। মাংসৰ আলুখিনি ফ্ৰাই কৰি দিলে খাই বেছি ভাল লাগে, গতিকে মই এনেকৈ ফ্ৰাই কৰি লওঁ। আৰু এইফালে আলুখিনি ফ্ৰাই হয় মানে মই মাংসত দিবৰ কাৰণে মছলাখিনি যা যোগাৰ কৰি ল'ম। এয়া পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু খুন্দনাত বটি লৈছোঁ। আৰু এইফালে মই মিক্সিত দিছোঁ জিৰা, জালুক, চফ, এনেকৈ মই অলপমান ইয়াতে ধনিয়া গুটিও এড কৰিছোঁ। এইখিনি মই এটা পেষ্ট বনাই লৈছোঁ। এইফালে আমাৰ আলুখিনি ভজা হৈয়ে গৈছে। এতিয়া মই এই আলুখিনি এনেকৈ এখন কাঁহীত উলিয়াই থৈ ল'ম। তাৰপিছতে এই তেলখিনিতে মই আৰু অলপমান তেল এড কৰি দিম। যিহেতু ছাগলী মাংস বনাবলৈ অকণমান তেল বেছিকৈ দিব লগা হয়, বহুত বেছিও নহয়, অলপ কম পৰিমাণৰ তেলতেই বনাওঁ মই মাংস সাধাৰণতে। এতিয়া মই অকণমান চেনি দিলোঁ তাতে, আৰু এইফালে তেজপাত দিলোঁ। তাৰপিছত শুকান জলকীয়া, কেঁচা জলকীয়া, এইখিনি আপোনালোকে কিমান জ্বলা খায় সেই হিচাপত দিব। তাৰপিছত ডালচেনি অকণমান দি দিলোঁ, আৰু এইফালে মই পিঁয়াজখিনিও দি এতিয়া ইয়াতে অকণমান নিমখ হালধি দি গোটেইখিনি ভালকৈ মই এতিয়া অলপমান লৰাই দিম। ছাগলী মাংস আচলতে কেৰাহীত বনাই খৰি জুইত যেতিয়া বনাই খোৱা হয় তেতিয়া খুব সোৱাদ লাগে, কিন্তু গেছত যেতিয়া আমি কেৰাহীত বনাবলৈ যাওঁ বহুত সময় লাগে। গতিকে মই প্ৰেছাৰ কুকাৰত দি দিলে ভালকৈ সিজিও যায়। আৰু এনেকৈ যদি আপোনালোকে এইটো ষ্টাইলত বনায় তেতিয়াহ'লে টেষ্টটো অলপো কম নহয়। গতিকে আপোনালোকে এনেকৈও বনাই চাব পাৰে। এতিয়া পিঁয়াজখিনি আধা ভজা হৈ গৈছে। মই আদা নহৰু খিনিও দি দিম। মই আদা নহৰু খুব বেছি মিহি কৰি নিদিওঁ, এনেকৈ অলপমান খুন্দনাত খুন্দি পেলাই দিওঁ। তাৰপিছতে মই এয়া মিক্সিত বটি থোৱা মছলাখিনিও এড কৰি দিছোঁ। মছলাখিনি আমি আগতে অকণমান ভাজি ল'ব লাগিব। মই এনেই ঢাকনখন ওপৰত লগাই অকণমান সিজিবলৈ দিম। এতিয়া মছলা ভজা হৈ যোৱাৰ পিছত ইয়াতে মই মাংসখিনি এড কৰি দিছোঁ। আৰু মই এই ছাগলী মাংসত যিখিনি মছলা দিওঁ সকলোখিনি ঘৰতে বনাই লওঁ। এয়া এটা হাতত কেমেৰা আৰু এটা হাতেৰে লৰাবলৈ ইমান অসুবিধা হৈছিলে, দেখিছে নহয়। গতিকে মই হাজবেণ্ডক মাতিলোঁ, তেওঁ আহি পেলাই কেমেৰাটো ধৰিলে, আৰু মই তেতিয়া অকণমান ভালকৈ মাংসখিনি লৰাই দিব পাৰিলোঁ। আৰু মাংস কেৰাহীত বনাওঁ বা কুকাৰত, লৰাই কিন্তু ভালকৈ থাকিবই লাগিব, নহ'লে তলত মছলাখিনি লাগি ধৰিব পাৰে। ইয়াতে মই কোনো ধৰণৰ পেকেট মছলা কিন্তু মাংসত কেতিয়াও নিদিওঁ। মই শুকান জলকীয়া যেতিয়া জিৰা জালুক পিচিছিলোঁ তাতেই দি দিছিলোঁ, 2-3টা আপোনালোকে যিটো হিচাপত দিয়ে। আৰু মাংসখিনি ঢাকনা মাৰি মই এনেকৈ মাজে মাজে লৰাই আছিলোঁ। আৰু এতিয়া মই এয়া গৰম মছলা পিচি পেলাই ইয়াতে এড কৰি দিলোঁ। তাৰপিছত আকৌ মই মাংসখিনি সিজিবলৈ থ'ম। আৰু এয়া মাংসখিনি যেতিয়া আধা ভাজা হৈ গৈছে তেতিয়া মই ভাজি থোৱা আলুখিনিও ইয়াতে এড কৰি দিছোঁ। আৰু এয়া অলপ কেঁচা ধনিয়া দিলোঁ। এইখিনি সময়ত যদি আপোনালোকে বিলাহী দিব পাৰে, দিব খোজে দিব পাৰে। তাৰপিছত মই ঢাকনা মাৰি আকৌ সিজিবলৈ থৈছিলোঁ। এতিয়া এয়া দেখিছেনে মাংসৰ পৰা তেলখিনি লাহে লাহে ওলাইছে, তাৰমানে মাংস ভাজা হৈ গৈছে। আৰু এই সময়ত আমি অলপমান উতলা গৰম পানী ইয়াতে দি দিব লাগিব।
মাংসটো সদায় ভজাটো মেইন ভালকৈ যদি ভাজি নলয় তেতিয়াহ'লে কিন্তু টেষ্টটো নাহে গতিকে খুব ধৈৰ্য্যৰে মাংসখিনি ভাজাটো ভালকৈ আপোনালোকে সময় দি ভাজি ল'ব তাৰপিছত এফালে মই এটা কুকাৰত ভাত হ'বলৈ দিলোঁ ইফালে এখন ভাজিও বনাইছিলোঁ আৰু দালিও অলৰেডি বনাইছোঁ এফালে কুকাৰত হুইচেল আহিলে 6-7টা হুইচেল মই দিওঁৱে মাংসটো সিজি গ'লেহে মই খাই ভাল পাওঁ আৰু এয়া মই ঢাকনা খোলাৰ পিছত আলু দুপিচমান অলপ ভাঙি দিছোঁ যাতে আঞ্জাখন অলপ গোটা হয় আৰু এয়া দেখিছেনে আমাৰ মাংস ৰেডি হৈ গ'ল আৰু এয়া হৈছে আজি মোৰ থালিখন আজিলৈ এয়াই আছিলে আপোনালোকে কেনেকুৱা পালে মোক নিশ্চয় জনাব আৰু যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই